নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলটোলৈ নতুনকৈ এটা বিভাগৰ পৰা পদ মুকলি হৈছে আৰু এই পদটো ক'ৰ পৰা আহিছে আৰু কিদৰে এপ্লাই কৰিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে লাষ্ট ডেট কেতিয়া সেই বিষয়ে এই ভিডিঅ'ত অতি কম সময়ত আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে জব নিউজ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এই পোষ্টটো হৈছে ইণ্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা 1671টাকৈ চিকিউৰিটি এছিষ্টেণ্ট আৰু MTSৰ পোষ্ট। এই পোষ্টখিনিৰ কাৰণে অসমৰ সকলো ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব। তাৰে ভিতৰত ডিব্ৰুগড়ত চিকিউৰিটি এছিষ্টেণ্টৰ কাৰণে টোটেল পোষ্ট আছে 6টা আৰু MTSৰ পোষ্ট আছে 2টা। গুৱাহাটীত চিকিউৰিটি এছিষ্টেণ্টৰ কাৰণে টোটেল পোষ্ট 41টা আৰু MTSৰ পোষ্ট আছে 3টা। আৰু আপোনালোকে যিখন ঠাইলৈ এই পোষ্টখিনি আবেদন কৰিব খোজে সেই ঠাইখনৰ লোকেল লেংগুৱেজ জানিব লাগিব। চিকিউৰিটি এছিষ্টেণ্টৰ পদ আছিল তাত দৰমহা দিব 21,700 পৰা 69,100 টকা আৰু MTSত দৰমহা দিব 18,000 পৰা 900 টকা। আৰু এই পোষ্টটোৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ। আপোনালোকে মেট্ৰিক পাছ কৰিলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াত বয়স বিচাৰিছে 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে। আৰু যিসকল SC ST OBC তেওঁলোকক গভৰ্ণমেণ্টৰ ৰুল অনুসৰি এই চিলেকশ্যন দিয়া হৈছে। এই পোষ্টটোৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। 5 নৱেম্বৰৰ পৰা ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেট হৈছে এপ্লাই কৰা 25 নৱেম্বৰ 2022। ইয়াৰ এডভাৰটাইজমেণ্টখন ভিডিঅ'টোৰ তলত দি দিম, আপোনালোকে তাত গৈ ভালদৰে চাব পাৰিব।